কুলসী বৃক্ষ বন্ধু সন্থাৰ উদ্যোগত বিশ্ব ৰাভা দিৱস উপলক্ষে বন মহোৎসৱ। কুলসী বৃক্ষ বন্ধু সন্থাৰ উদ্যোগত বিশ্ব ৰাভা দিৱসৰ লগত সংগতি ৰাখি 1 জুলাইৰ পৰা 7 জুলাইলৈ পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন মহোৎসৱ অনুষ্ঠিত হয়। এই বন মহোৎসৱ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকৰণ বিষয়া সুবোধ তালুকদাৰ তথা এই বন সংমণ্ডলৰ অধীনত কুলসী বন সংমণ্ডলিক বিষয়া কংকনজ্যোতি কৌশিক আৰু সহকাৰী বন সংৰক্ষক নয়নজ্যোতি দাস। লগতে অনুষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী উপস্থিত থাকে জীৱন ডেকা, ডিম্পী বৰা, প্ৰদীপ ৰাভা প্ৰমুখ্যে কেইবাগৰাকীও বন বিভাগৰ বিষয়া, বনকৰ্মীৰ লগতে উক্ত অঞ্চলৰ ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, ভিক্টোৰিয়া ভইচ। তেতিয়া ককাজনে কৈছিলে কি মই খাব নাপালে কি হ'ল, মোৰ পিছৰ প্ৰজন্মই খাব, মোৰ পিছৰ ল'ৰা ছোৱালীবিলাকে খাব। এতিয়া আমি ইয়াত গছবিলাক লৈছোঁ, ফল মূলেই হওক বা চাহ দিয়া গছেই হওক বা অৰ্নামেণ্টেল ট্ৰী হওক আমি লৈছোঁ। আমি উপভোগ কৰিব নোৱাৰিলোঁ, আমি ভোগ কৰিব নোৱাৰিলোঁ। আমাৰ পিছৰ প্ৰজন্মই ইয়াত হোৱা ফল মূলবিলাক তেওঁলোকে খাব পাৰিব, খাব। আৰু এই গছে সকলোকে চাহ দিব, সকলোকে অক্সিজেন দিব। আৰু আমাৰ সৌভাগ্য, আমাৰ এই কাৰ্যসূচীটোত আজি সৌভাগ্যক্ৰমে দুগৰাকী কনজাৰভেটৰ, আমাৰ ডিউফো ছাৰ যেনে অহা কথা আছিল, তেওঁ আহিলেহেঁতেন, কিন্তু কনজাৰভেটৰ দুগৰাকী আহিছে, ডিউফো এগৰাকী, দুজনকৈ এছিএফ আহি আমাৰ এই অনুষ্ঠানটোৰ আৰু সৌষ্ঠৱ আগবঢ়াইছে, সৌষ্ঠৱ বঢ়াই দিছে। সেইটো কাৰণে আমি তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিটো বৃক্ষ বন্ধু সংগঠন আছে, তেওঁলোকে যিটো পদক্ষেপ লৈ আছে আৰু অদূৰ ভৱিষ্যতে এইখিনি আগবঢ়াই গৈ থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই ছিজনটো নোযোৱালৈকে, এই ছিজন বুলি কওঁতে আমাৰ গছপুলি ৰোৱাৰ ছিজন জুলাই, আগষ্ট, ছেপ্টেম্বৰলৈকে, কিছু দিনলৈকে লগাব পাৰি। আগষ্ট গোটেই মাহটো কিন্তু লগাব পাৰি, একো নহয়, গছ হ'বই তেতিয়া লগালেও। গতিকে আৰু আমি মোটামুটি 1.5-2 মাহ আমি গছপুলি ৰোৱাৰ আমি পদক্ষেপ আমি লৈ থাকিম। আপোনালোকে দেখিছে নদীটোৰ সেইটো পাৰিও আৰু কিছু ঠাই মুকলি ঠাই আছে, আৰু আমি অহা সপ্তাহৰ পৰা তাৰ 2 এদিন ইফাল সিফাল হ'ব পাৰে। আমি তাতো আমি গছপুলি ৰোৱাৰ আমি পদক্ষেপ এটা লৈছোঁ, আমি আলোচনা কৰিছোঁ বৃক্ষবন্ধুসকলে। আমি এই এনেকুৱা কাৰ্যসূচী আগতেও লৈছোঁ। এই যোৱা 20 জুন তাৰিখে আমি কুলচীৰ পৰা যি নলবাৰী যোৱা ৰাস্তা, সেই ৰাস্তাটোত প্ৰায় আমি 50-60ডালমান পুলি ৰোৱা হৈছে। সেইমৰ্মে আজিও আমি গোটেই নৈ পাৰখন, যিহেতু গছ গছনি কমি গৈছে, সেয়েহে আমি নৈ পাৰখনতো আমি কিছু গছপুলি ৰোৱাৰ আমি যোজা চলাইছোঁ আৰু ৰৈ আছোঁ। আমাৰ কুলচী ইউথ ক্লাব আৰু আমাৰ বৃক্ষবন্ধু সন্থা, কুলচীৰ অঞ্চলস্থ ৰাইজবাসী সকলোৱে সহযোগ কৰিছে। এই পদক্ষেপসমূহ আমি আজিয়েই নহয়, অনাগত দিনতো এনেদৰে কৰি যাম বুলি ভাবিছোঁ। গছপুলিখিনি অকল ৰোৱাই নহয়, আমি যিসকল আছোঁ সকলোৱে এইখিনি সংৰক্ষণ কৰাৰ কাৰণেও আমি কিছু আলোচনা কৰি লৈছোঁ। কৰি লৈ যি পাৰোঁ সদায় যোনে যোনডাল ৰৈছে সেইডাল গছ নিজে নিজে চোৱাৰ দায়িত্ব লৈছে। এইখিনিয়ে। কেনেকুৱা লাগিছে, কি ক'ব? আজি সঁচাকৈ বৰ আনন্দৰ দিন। আমি এটা আমাৰ কুলচী ৰাইজৰ পৰা যি কেইদিনমান আগতে এই প্ৰগ্ৰেমটো বনমহ উৎসৱৰ সংগতি ৰাখি ৰাখিছিল আৰু আমাক জনাইছিল, আৰু এইকাৰণে আমিও ইয়াত সহযোগ কৰিম বুলি আমি আস্থা দিছিলোঁ। তাৰপিছত আমাৰ কনজাৰভেটৰ ছাৰ আৰু আমাৰ আগৰ ডিঅ'ফ মেম, এতিয়া বৰ্তমান কনজাৰভেটৰ, তেওঁলোকে ইয়াত আহিছিল কিবা এটা আমাৰ অফিচিয়েল কামত। তেওঁলোকো আহি গ'ল। এইটো এটা আমাৰ এটা ভাল এটা সংযোগ এটা হ'ল। আৰু সেই অনুষ্ঠানটিতো এতিয়া সেইকাৰণে এতিয়া আমি মহান বুলি ক'ব লাগিব, দুজনকৈ আমি কনজাৰভেটৰ ইয়াত পাইছোঁ এই অনুষ্ঠানটিত। আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক, আৰু যিখিনি গছপুলি ৰোৱা হ'ল সেইখিনি যাতে জীৱিত কৰি ৰাখে, তাৰ আমাৰ কুলচী ৰাইজ, আমাৰ যি বৃক্ষবন্ধু, আমাৰ যিটো সংগঠন আৰু আমাৰ ইউথ ক্লাবক মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাম যাতে এই গছপুলিখিনি ভৱিষ্যতে জীয়াই থাকে, কাৰণ এইটো এটা বৰ এটা